আমাৰ 21 দিন লকডাউন আৰু এই লকডাউনৰ সময়ত মই কি ধৰণে ঘৰত কটাইছোঁ, কি ধৰণে মই ঘৰত অতিবাহিত কৰিছোঁ, দিনবোৰ অতিবাহিত কৰিছোঁ, সময়বোৰ অতিবাহিত কৰিছোঁ, সেয়া এবাৰ চাওঁ আহকচোন। আমাৰ প্ৰত্যেকৰে ঘৰত বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰী থাকে আৰু পেলনীয়া সামগ্ৰীসমূহ আমি জ্বলাই দিওঁ, নহয় আমি এচুকত থৈ দিওঁ। আৰু মোৰো তেনেকৈ এচুকত থৈ দিয়া বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰী আছিল। তেনেধৰণে মোৰ কিছুমান পেপাৰ আছিল, টেপ আছিল। সেইসমূহে মই কেনেধৰণে কিবা এটা বস্তু প্ৰস্তুত কৰিব পাৰোঁ তাকে চাবলৈ কাৰণে এইকেইটা বস্তু আনিছোঁ। আৰু মই ভাবিছোঁ এপাহ ফুল প্ৰস্তুত কৰিম, যি ফুলে বিভিন্নজনৰ বিভিন্ন সময়ত মোৰ ঘৰত হয়তো সেই ফুলপাহে মোৰ কোনোবা এটা কোঠালিত মই সজাব পাৰিম। আৰু আপোনালোকেও এবাৰ চাব পাৰে। So friends, ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব।